জয় অনলাইন চেনেলে আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি মই তোমালোকক দেখুৱাম যিটো DHSৰ গ্ৰেড 3 নন টেকনিকেলৰ এক্সামৰ কুৱেশ্যন পেপাৰ এনচাৰ কি গোটেই তোমালোকক দেখুৱাই আছোঁ। আপোনালোক ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাই যাব। আৰু 21 নম্বৰ কুৱেশ্যন হৈছে তোমালোকক মই দেখুৱাই আছোঁ চিৰিয়াল পাৰ্ট বাই পাৰ্ট। হু ইজ দ্য নেশ্যনেল বাৰ্ড অফ ইণ্ডিয়া? ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পক্ষী কি? ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পক্ষী হৈছে আপোনালোকৰ 1 নম্বৰ হৈছে ময়ূৰ। এই নম্বৰ হৈছে এনচাৰ ইণ্ডিয়ান পিকক। ময়ূৰ হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী। আৰু 23 নম্বৰ কুৱেশ্যন হৈছে হোৱাট ইজ বিজয় ঘাট? বিজয় ঘাট কি? বিজয় ঘাট হৈছে আপোনালোকৰ বিজয় ঘাট হৈছে চি নম্বৰ এনচাৰ হয়। চি নম্বৰ এনচাৰ হৈছে সমাধিলাল বাহাদুৰ শাস্ত্ৰী। চি নম্বৰ এনচাৰ। আৰু 23 নম্বৰ কুৱেশ্যন হৈছে হু ইজ দ্য ফলোয়িং ইণ্ডিয়ান ষ্টেট ডাজ নট শ্বেয়াৰ বৰ্ডাৰ উইথ দ্য পাকিস্তান? ভাৰতবৰ্ষই পাকিস্তানৰ কোন দেশৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰা নাই? এইটো এনচাৰ হৈছে উত্তৰাখণ্ড। উত্তৰাখণ্ডৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰা নাই। আৰু 24 নম্বৰ কুৱেশ্যন হু ইজ দ্য ফাৰ্ষ্ট ওমেন অফ ৰিচিভ অফ দ্য জ্ঞানপীঠ এৱাৰ্ড? মানে প্ৰথম মহিলা জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছিল? প্ৰথম মহিলা জ্ঞানপীঠ বঁটা লাভ কৰিছিল 24 নম্বৰ চি নম্বৰ এনচাৰ আশাপূৰ্ণা দেৱী প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল। চি নম্বৰ এনচাৰ। আৰু 25 নম্বৰ কুৱেশ্যন হৈছে আপোনালোক ভালদৰে চাই যাওক, ভিডিঅ'টো স্কিপ নকৰাই গোটেই এনচাৰ তোমালোকক দেখুৱাই আছোঁ। 25 নম্বৰ কুৱেশ্যন হৈছে হু ইজ দ্য কম্প'জাৰ অফ দ্য ছং বন্দে মাতৰম? বন্দে মাতৰম গীতটোৰ ৰচক কোন? এইটো সকলোৱে জানে, বংকিম চন্দ্ৰ চেটাৰ্জী। এইটো বি নম্বৰ এনচাৰ। বংকিম চন্দ্ৰ চেটাৰ্জী। আৰু 26 নম্বৰ কুৱেশ্যন হৈছে আপোনালোকক দেখুৱাই আছোঁ 26 নম্বৰ কুৱেশ্যন হোৱেৰ ইজ দ্য ফেমাছ প্লেগ্ৰাউণ্ড ইন গাৰ্ডেন? প্লেগ্ৰাউণ্ড ক'ত বিখ্যাত? এইখনতো জানা কলকাতাতে বিখ্যাত। এইখন হৈছে ডি নম্বৰ এনচাৰ কলকাতাত বিখ্যাত এই গাৰ্ডেন প্লেগ্ৰাউণ্ড। আৰু 27 নম্বৰ কুৱেশ্যন হৈছে কেৱলা নেশ্যনেল পাৰ্ক ক'ত অৱস্থিত? এইটো হৈছে ৰাজস্থানত। 1 নম্বৰ এনচাৰ। এই নম্বৰটো এনচাৰ হৈছে ৰাজস্থান। আৰু 28 নম্বৰ কুৱেশ্যন হৈছে আপোনালোক ভালদৰে চাই যাওক হু ইজ দ্য ফলোয়িং সি পাৰ্ট অফ দ্য ইণ্ডিয়া চিটুৱেটেড অফ দ্য কষ্ট অফ আৰাবিয়ান চি? মানে এইখন হৈছে ভাৰতবৰ্ষৰ সাগৰ স্পৰ্শনৰ ক'ত অৱস্থিত? মানে ক'ত আছিলে এইটো হৈছে এইটোৰ এনচাৰ ডি নম্বৰ কন্দলাপাটত এইটো আছে অৱস্থিত। এইটো কন্দলাপাট ডি নম্বৰ হৈছে এনচাৰ কন্দলাপাট এইটো এনচাৰ। আৰু 29 নম্বৰ কুৱেশ্যন হৈছে হু ইজ দ্য সাউথ ইষ্ট মষ্ট কনফিউজ অফ দ্য ৱৰ্ল্ড? এইটো সাউথ ইহৰ ৰাজধানী কি ক'ত আছিল? এইটো এনচাৰ হৈছে আপোনালোকৰ 29 নম্বৰ চি নম্বৰ এনচাৰ আফ্ৰিকা হৈছে কিহৰ? এইটো আফ্ৰিকা মহাদেশ। আফ্ৰিকা নহয় চৰি এইটো এণ্টাৰ্কটিকা। 29 নম্বৰ এণ্টাৰ্কটিকা। হয়। আৰু 30 নম্বৰ কুৱেশ্যন হৈছে হু ইজ দ্য অনলি
ক্রিকেট অফ দ্য 100 উইথ ভাৰত ৰত্ন পোৱা অনৱাৰ্ড কোনে লাভ কৰিছিল? এইটো জানে, ভাৰতবৰ্ষৰ ক্ৰিকেট খেলুৱৈ 1 নম্বৰত আছিল শচীন তেণ্ডুলকাৰ ভাৰত ৰত্ন পোৱা প্লেয়াৰ। এইটো হয় এ নম্বৰ এনচাৰ 30 নম্বৰ। আৰু তোমালোকক মই ভিডিঅ' দেখুৱাই আছো, স্কিপ নকৰাকৈ ভিডিঅ'টো ভালদৰে চাই যাব। ভিডিঅ'টো ভালদৰে আপোনালোক চাই যাওক। আৰু 31 নম্বৰ কোৱেশ্চন আপোনালোক দেখুৱাই আছো। হাউ মেনি স্পক অফ দ্য মানে অশোক চক্ৰত কিমানটা স্তম্ভ থাকে? এইটো জানে সকলোৱে, 24টা থাকে। এইটো হ'ল বি নম্বৰ এনচাৰ, 24টা থাকে। হু ইজ দ্য অথৰ অফ দ্য বুক এ টল অফ দ্য টু চিটি? মানে দুখন চিটিৰ কিতাপখনৰ লেখক কোন আছিল? দুখন চিটিৰ লেখকজন আছিল চাৰ্ক। এই নম্বৰ কোৱেশ্চন হয় চাৰ্কেলছ ডিস্কেন্স। এইটো আছিল এই কিতাপখনৰ লেখক, এই নম্বৰ এনচাৰ। 32 নম্বৰ কোৱেশ্চন এনচাৰ এইটো হয়। আৰু 33 নম্বৰ কোৱেশ্চন তোমালোকক দেখুৱাই আছো, ভালদৰে চাওক। হু এমং দ্য ফলোইং ইজ নট লাৰ্ণ টেনিছ প্লেয়াৰ? টেনিছ প্লেয়াৰৰ মাজত কোন না কি কৰিছিল প্লেয়াৰ টেনিছৰ? এইটো হৈছে মৰ্থেন ফাৰ্ষ্ট, চি নম্বৰ। এইটো এনচাৰ আপোনালোক হৈ আছে 33 নম্বৰ এ লেদাৰ পিচ হৈছে এইটো এনচাৰ, লেদাৰ পিচ 33 নম্বৰ। হি এমং দ্য ফলোইং নট। আৰু 34 নম্বৰ কোৱেশ্চন হৈছে হু ইজ দ্য লাষ্ট কিং অফ আহোম কিংডম ইন আসাম? মানে অসমৰ শেষৰ ৰজাজন কোন আছিল? শেষৰ ৰজা আছিল পূৰ্ণনন্দ সিংহ, চি নম্বৰ এনচাৰ। পূৰ্ণনন্দ সিংহ হৈছে শেষৰ ৰজা আছিল। আৰু 35 নম্বৰ কোৱেশ্চন হৈছে হু ইজ দ্য ফলোইং ইজ নট ফল্ক ডেন্স অফ আসাম? মানে অসমৰ কোনটো নৃত্য নহয়, লোকনৃত্য নহয় অসমৰ লোকনৃত্য নহয়। এই ডি নম্বৰ চু এই ডি নম্বৰটো নহয়, এইটো লোকনৃত্য নহয়। আৰু 36 নম্বৰ হৈছে হু এমং দ্য ফলোইং ইজ নন এ ৰাজাৰাজ? এইটো মানে তাই কি জানিছিল, তাৰ বিষয়ে কি জানে ৰাজাৰাজৰ? এইটো আছিল এনচাৰ তৰুণ 36 নম্বৰ হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা, 35 নম্বৰ এনচাৰ জ্যোতিপ্ৰসাদ আগৰৱালা। এইটো নহয় এইটো চৰি জ্যোতিপ্ৰসাদটো নহয়, এইটো এ নম্বৰ লক্ষ্মীনাথ বেজবৰুৱা হয় এইটো এই নম্বৰ এনচাৰ। আৰু 37 নম্বৰ হৈছে এম্পিয়াৰ অশোকা ৱাজ দ্য মষ্ট ফেমাছ কিং? এম্পিয়াৰ অশোকাৰ কিহৰ বিখ্যাত আছিল কিং ৰাজা? এইটো আছিল মাৰিয়া ডেষ্টি আছিল বিখ্যাত। এই নম্বৰ এনচাৰ এইটো। 38 নম্বৰ হৈছে ছেকেণ্ড বেটল অফ পানিপথ ৱাজ দ্য ফৰ্ট ড্ৰিং পানিপথৰ দ্বিতীয় যুদ্ধ ৰাজত্বকাল শেষৰ ৰজাজন কোন আছিল? শেষ আছিল এইটো আকবৰ আছিল শেষৰ ৰজা পানিপথৰ ৰাজত্ব। দ্য ফাৰ্ষ্ট শিডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? এইটো মানে ভাৰতবৰ্ষৰ প্ৰথম কনষ্টিটিউশ্যন মানে কি সভাৰ বিধানসভা, এইটো কোনে কি কৰে? এই হৈছে প্ৰেচিডেণ্ট। এইটো 39 নম্বৰ বিটো হয়, এইটো হয়
ইউনিয়ন টেৰিটৰিয়ান বি নম্বৰ টু এনচাৰ বি আৰু 40 নম্বৰ হৈছে who among the following act of the chairman of ৰাজ্যসভা ইণ্ডিয়ান প্ৰিমিলছ ৰাজ্যসভাৰ সদস্যৰ মানে কোনে কি দিয়ে এইটো এক ৰুলটো কোনে পাছ কৰি দিয়ে এইটো হৈছে বি নম্বৰ এনসার সি দা এইটো এনসার হৈছে সি নম্বৰ the vice president of India C number is the vice president of India এইটোৱে আৰু আপোনালোকক মই দেখুৱাই আছো ভিডিও স্ক্ৰীন নকৰে ভিডিওটো বহুত দীঘল হৈ গ'ল অলপ উপায় নাই আৰু কি কৰিম তোমালোকক মই দেখুৱাই আছো মই তোমালোকক ইংলিছ কোৱেশ্চন পেপাৰ দেখুৱাই আছো ভালদৰে চাই যাওক ইংলিছ বিলাক ইংলিছ কোৱেশ্চনখন এইখানে ইংলিছ কোৱেশ্চন পেপাৰ ইংলিছ ফাৰ্ষ্টত আছে সিনোনিম এটো হল ব্লাইফৰ হল বেফল মানে বেফলৰ নাউন হল এটো কি কনফিউজ বেফল মানে বিফলৰ প্ৰতিশব্দটো কি মানে কনফিউজ এটো এনসার আছে বি সি নম্বৰ এনসার কনফিউজ সি নম্বৰ এনসার আৰু 2 নম্বৰ হৈছে the antonym of ব্ৰেভৰ শব্দ হৈছে এটো কোয়ার্ট এ নম্বৰ এনসার এটো ব্রেভ এ নম্বৰ এনসার crot complete the following English proof the stick wheel the iron is hot D number about it D number hot লিখি দিলে হৈ গ'ল এটো এনসার আৰু 4 নম্বৰ হৈছে কমপ্লিট শব্দ he is the only man of the always এটো হ'ব who এটো হ'ব who আৰু এটো হৈছে আপোনালোক ভালদৰে চাই যাওক সুপাৰলেটিভ ফৰ্ম অফ দা ডেইলি এটো হ'ব বি নম্বৰ হ'ব পাৰে এটো মই সঠিক এনসার ক'ব পৰা নাই আপোনালোক চাই ল'ব who is the collective noun of the এটো হৈছে পিকক 7 নম্বৰ কোৱেশ্চন আনসার আছে পিকক বি নম্বৰ হয় পিকক আৰু 8 নম্বৰ হৈছে a person of sell meat of the cold মানে মাংস বিক্রি কৰা লোকজনক কি কয় এটো তো আহিছিল গ্ৰেড 4 কোৱেশ্চন পেপাৰত আহিছিল এই কোৱেশ্চনটোৱে এটো হয় বাটলাৰ এই নম্বৰটো দি দিলে হৈ গ'ল বাটলাৰ এইখিনি ইউজ দা ফৰ কারেক্ট কমপ্লিট অফ দা সেন্টেন্স এটো এক্সেস আৰু এটো হুইজ দা অপোজিট জেন্ডার অফ আঙ্কেল মানে আঙ্কেল খুড়াৰ বিপৰীত শব্দ হৈছে আন্টি এক নম্বৰ এনসার এটো আজি ভিডিও ইমানে আৰু বেছি দীঘল নকৰো আৰু জয়লেন চেনেলটো প্লিজ সাবস্ক্রাইব কৰি দিব সকলে আজি ভিডিও ইমানে থ্যাংক ইউ সকলোকে ধন্যবাদ জনাইছো পৰীক্ষা ভাল হওক থ্যাংক ইউ ধন্যবাদ